Hello दोस्तो वेलकाम बैक टू माय यूट्यूब चैनल আগন্তুক নৱবৰ্ষৰ বহুত শুভকামনা জনালো আশা কৰো সকলোৱে ঠাণ্ডাৰ বন্ধ এনজয় কৰি আছে আই এম অলসো বেক হোম আমাৰো ভেকেশন চলি আছে তো বেসিক্যালি এই ভিডিওটো হল 2025 ৰ এটা ৰিকেপ ইউনিক বস্তু ইউনিক চেনেলত 2025 বৰ্ষটো মোৰ কাৰণেতো অত্যন্ত স্মৃতি জড়িত থকা বছৰ আছিল তো বেসিক্যালি এই বছৰটোৱে ষ্টাৰ্ট হৈছিল মোৰ হায়াৰ সেকেন্ডাৰী এক্সামৰ পুৰা হেক্টিক এটা শিডিউলৰ দ্বাৰা আৰু সেই কাৰণে মই সেইখিনি টাইমত ভিডিও বনোৱা নাছিলো মই একদম যেতিয়া এপ্ৰিল মানত মোৰ হায়াৰ সেকেন্ডাৰী এক্সাম খতম হৈছিল তাৰ পাছত বিভিন্ন কম্পিটিটিভ এক্সাম একদম আৰম্ভ হৈছিল CUET পৰা তো CUET দিবৰ কাৰণে মই শিলং গৈছিলোঁ আৰু তেতিয়াৰ পৰা মানে এই চেনেলটোত ভিডিও দিব এইটো বছৰত মই ষ্টাৰ্ট কৰিছিলোঁ আৰু পলম নকৰোঁ গোটেই বছৰটো ৰিকেপ দিম তো গতিকে আমি শিলং যাত্ৰাৰ পৰা ভিডিওটো আৰম্ভ কৰিছোঁ এয়া আছিল মোৰ শিলং যাত্ৰাৰ কিছু ক্লিপ তো গাইজ এয়া হ'ল ৱাৰ্ডছ লেক পুলিচ বজাৰৰ ওচৰতে থকা অন্য এটা বিখ্যাত লেক আমি এইটো আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিম আৰু সোনকালে বৰষুণ দ্ৰ দিব পাৰে আনচি বেয়াকৈ এবাৰ আমি এতিয়া পুৰা আহি পাইছোঁ কেথেড্ৰেল চাৰ্চ এটা গীৰ্জাঘৰ আৰু খুব ডাঙৰ কি ডাঙৰ মজা লাগিছে হেৰি নকৰে নহয় খালি নকৰে ইয়াতে কিবা হৈ আছে গাইজ একদম পুৰা চাইলেঞ্চ আমি আজি বুজি পোৱা নাই বাকী চব বুজি পোৱা মানুহ আহিছে এয়া আমি পুলিচ বজাৰ আহি পালোঁ গাইজ ৰাতিৰ পুলিচ বজাৰ চাম আমি এয়া পুলিচ বজাৰৰ মেইন চেণ্ট্ৰেল পইণ্টটো ইয়াতে আপোনালোকে 50 টকাৰ পৰা আৰম্ভ কৰি কাপোৰ কানি চব পাব মানে কিন্তু খাৱা লোৱাত অলপমান সাৱধান হ'ব কাৰণ ইয়াতে দুটা একেলগে পায় মোক দেখাই দিয়ে কেনেকুৱা লাগছে গাইছে জনাব ভিতৰ হেৰি लाइट लगाइए लेकिन दिल में लाइट चाहिए that's what Jesus said I am the light of the world anyone believes on me he will never walk in darkness you look here শিলং ভ্ৰমণৰ পিছতেই মোৰ এইবাৰৰ কাৰ্যসূচী আছিল ডিগ্ৰীৰ কাৰণে কোনখন কলেজত নাম ভৰ্তি কৰিম বা ক'ত কি ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিম তো CUET দি থৈছিলোঁ যদিও ইমানটো কনফিডেঞ্চ কাৰো নাথাকে যে মই একদম মন পচন্দ ইউনিভাৰ্চিটি বা কলেজখনে পাম তো মই এইবাৰ কি কৰিলোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিত ডিগ্ৰীৰ কাৰণে মই মেথমেটিক্স ডিপাৰ্টমেণ্টত নামটো লগাই দিলোঁ আৰু এইবাৰ আপোনালোকে চাওক গুৱাহাটী ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰা তাত ক্লাছ কৰাৰ কিছুমান দৃশ্যাংশ গুৱাহাটী শিফ্ট হ'ম এই মই জীৱন নেধৰি তেয়া গাড়ি আমি বুঝতে সিনেমেটিক কি সব লোক গুৱাহাটী ইউনিভাৰ্চিটিত নামভৰ্তি কৰি কেইদিনমান ক্লাছ কৰি তাতে ৰুম চুম লৈ চব বস্তু ঠিক কৰাৰ পিছতে আমাৰ CUET UG এক্সামৰ ৰিজাল্ট আহিল আৰু গম পালোঁ যে মোৰ তেজপুৰ ইউনিভাৰ্চিটিত সিলেকশ্যন হ'ল আৰু এইটোতো মোৰ আগৰ পৰাই যে ইচ্ছাই আছিল তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িম তো এইবিলাক কাটি কৰি থৈ মই আৰম্ভ কৰিলোঁ মোৰ
তেজপুৰ ইউনিভাৰ্চিটিৰ যাত্ৰা। মোৰ এডমিশ্যন হৈছে আৰু আমি আজি বেডিং পত্ৰ লৈ তাতে যাই আছোঁ। আজি এডমিশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন, হোষ্টেল এলটমেণ্ট চব হ'ব, দেখুৱাবলৈ চেষ্টা কৰিম। আহক। তো আমি তুলি ভৰাই আছোঁ একদম। আমাৰ বেডিং পত্ৰ উঠোৱা হৈ আছে গাইছ এতিয়া। তো গাইছ এয়া ব্লুটুথ মাইক কিবা কওঁ ঘূৰি আছো বাই ভালকৈ থাকবি ভিডিঅ'টো তই চালে গম পাবি। থুলমূলকৈ এয়া আছিল ইউনিভাৰ্চিটিত প্ৰৱেশ কৰাৰ কিছু দৃশ্য। ইয়াৰ পাছতে আৰম্ভ হৈছিল ইউনিভাৰ্চিটিৰ আচল মজা। Okay, so এইফালে অসীম এইফালে অসীম আছে। কোৱা কিবা এটা কোৱা। আমি তেজপুৰ বিশ্ববিদ্যালয় কমিউনিটি হলত আছোঁ এতিয়া। ৰাতি আমি এমং আছ খেলিব আহিছিলোঁ, কিন্তু তুমুল বৰষুণ, মানে ধাৰাসাৰ বৰষুণ। আৰু ডাঙৰ কথাটো হ'ল কি, আমাৰ ইয়াতে মানে জ'চটো ৰখি যোৱা নাই। আমাতকৈ বেছি জ'চৰ মানুহে ফিল্ডত, এতিয়াতো বহুত গ'ল না, ফিল্ডত মানে চুচৰি আছে, বাগৰি ফুটবল খেলি আছে। এইফালে পিছফালে দেখাই দিয়ে পৰে নহয়। এইফালে আমাৰ নমস্কাৰ, আমাৰ উদিত নাৰায়ণ, তেওঁ গান নাগায় বাৰু। मतलब ट्रांसमिशन इलेक्ट्रॉन माइक्रोस्कोप, इसमें इसका रेंज हम लोग 0.21 नैनोमीटर तक निकाल सकते हैं। 10 नैनोमीटर আৰু তেজপুৰ বিশ্ববিদ্যালয়তেই মই জীৱনত দুটা বিশেষ নতুন অভিজ্ঞতাৰ সৈতে পৰিচিত হ'লোঁ। প্ৰথমটো হ'ল হোষ্টেল লাইফ আৰু দ্বিতীয়টো প্ৰতিবাদ। আৰু এয়া আমাৰ ইয়াতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই এনেকৈ বনোৱা হৈছে। আৰু আছোঁ আমাৰ হোষ্টেল, পাটকাই হোষ্টেলত। ধুনীয়া সা সৰঞ্জাম দেখিছে, পিছফালে হোষ্টেল আছে, ধুনীয়াকৈ দেৱালী দেখাম, শুভ দীপাৱলী। আৰু এয়া কিছুমান আহি আছে এতিয়াহে আৰু মানে হোষ্টেলত আহিছে, ময়ো বেছি। আৰু এয়া দুৱাৰমুখৰ হেৰিটো বহুত অ'কে, জিজ্ঞাসক বৰ্ণনা দিবলৈ অনুৰোধ জনাইছোঁ। চৰাইদেউ
আৰু জলদি জলদি নেক্সট ব্ৰিজ আমাৰ কাঞ্চনজংঘা মেন্স হোষ্টেল এওঁলোকেও ধুনীয়া ডেক'ৰেশ্যন কৰিছে সেয়া ধুনীয়াকৈ একদম চিৰিৰ পৰা এনেকৈ ওপৰে হয় অ' ভাই নাইচ ডেক'ৰেশ্যন ভিডিঅ' কৰি আছোঁ বে এইফালে মা আৰু ইউনিভাৰ্চিটিত যি অকণমানো বন্ধ পাইছিলোঁ 3 দিন 4 দিনৰ সেইকেইদিন বন্ধটো ঘৰত আহি বিভিন্ন উৎসৱ পাৰ্বণত ভাগ লোৱাত মই কিন্তু বেয়া নাছিলোঁ ঐ থানখান আৰু মজা লাগে থানখান আৰু মজা লাগে ভিডিঅ'ত চাই ঐ জুচ কমিলে আৰু আছে অ'কে এটাহে বাজিছে অ'কে ৰাইজ এয়া লতা হিলখন এই লতা হিলখন কিবা ৰাসৰ অহা যেন লাগছে নহয় নহয় লতা হিলে চাগে তাতেতো হেৰি লেখা আছিল আৰু এয়াই আছিল মোৰ 2025 বৰ্ষৰ ৰিকেপ আগন্তুক নৱবৰ্ষৰ আকৌ এবাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকৰ বাবে 2026টো এটা স্মৃতিমধুৰ বছৰ হৈ ৰওক লগ পাম নতুন ভিডিঅ'ত আজিলৈ এৰিছোঁ বাই বাই